নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে বহুত ভালে আছে। আৰু আজি মই আপোনালোকৰ মাজত মিন্ত্ৰাৰ পৰা কেইটামান ড্ৰেছ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই নিশ্চয়কৈ ভাল পাব। ড্ৰেছ কেইটা হৈছে সামাৰত আপোনালোকে কেনেদৰে ড্ৰেছ কৰিব পাৰে, সামাৰ ফ্ৰেণ্ডলি ড্ৰেছ হয়। আপোনালোকে চাই নিশ্চয়কৈ ভাল পাব। আৰু আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। মোৰ ফাৰ্ষ্ট ড্ৰেছটো হৈছে এইটো জাম্পছুট কাম প্লে শ্বুট। আৰু এইটো আপোনালোকে ফ্ৰম দ্য ব্ৰেণ্ড বেৰিলাছ আৰু মোৰ সাইজটো হৈছে এম। আৰু এইটো হৈছে এটা ব্ৰাইট য়েল্লো কালাৰ প্ৰিণ্টেড হয়। আৰু ইয়াত তিনিটা কালাৰ এভেইলেবল আছিলে। মই এইটো এটা শ্বৰ্ট ড্ৰেছ হয়, আপোনালোকে নি লেন্থৰ ওপৰত থাকিব এনেকুৱা। আৰু ইয়াৰ যিটো কঁকাল হয়, কঁকালত এনেকৈ ইলাষ্টিক আছে, ষ্ট্ৰেচ কৰিব পাৰি। আৰু এনেকৈ ধুনীয়াকৈ আপোনালোকৰ বডি শ্বেপটো ধুনীয়া হৈ থাকিব এইটো। আৰু এইটো হল্টাৰ নেক হয়, আপোনালোকে দেখিব পাইছে। এনেদৰে পিন্ধাৰ পিছত এনেদৰে ডিঙিত টাই কৰি ল'ব লাগে। ইয়াৰ অৰিজিনেল প্ৰাইচটো হৈছিলে 2190 আৰু মই ইয়াত একদম কম দামত কিনিছোঁ, মাত্ৰ 320। মোৰ ছেকেণ্ড ড্ৰেছটো হৈছে এটা মেৰুন কালাৰৰ ড্ৰেছ হয়। এইটো আপোনালোকে দেখিব পাৰিছে। আৰু এইটো এগেইন বেৰিলাছ ব্ৰেণ্ডৰ হয়। মোৰ সাইজটো হৈছে এল সাইজ। এইটো হৈছে চুইট হাৰ্ট নেক বুলি কয় এইটোক। ইয়াৰ প্ৰাইচটো হৈছে 1899 আৰু মই কিনিছোঁ 650 চামথিং কিবা সেনেকৈ। আৰু ইয়াৰ প্ৰাইচবোৰ ওপৰ নিচে হৈ থাকে, গতিকেলৈ যদি লিংক লাগে মই দি দিম লিংকটো তলত। আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত লিংকবিলাক আপোনালোকক দি দিম, যাতে আপোনালোকে যদি ইচ্ছা কৰে কিনিব পাৰে। পিছফালে আছে জিপ আছে, পিন্ধি পেলাই এনেকৈ জিপ আছে এইটো। আৰু এইটো 100% পলিয়েষ্টাৰ হয়। আৰু ইয়াৰ মানে কি, এইটো ফ্ৰণ্টত এটা স্লিট আছে, লেফ্ট লেগত আপোনালোকৰ স্লিটটো পৰিব। নেক্সট ড্ৰেছটো হৈছে এইটো এটা ফুচিয়া পিংক কালাৰ, হট পিংক, বহুত বেছি ধুনীয়া। আৰু এইটো আপোনাৰ নি লেন্থতে হ'ব, নি লেন্থতকৈ ওপৰত হ'ব। আৰু ইয়াৰ ব্ৰেণ্ডটো হৈছে এথেনা ব্ৰেণ্ড আৰু মোৰ সাইজটো হৈছে এল। এইটো ফুল স্লিভছ হয়। আৰু ইয়াৰ স্লিভছটো পাফ স্লিভছ হৈছে, বেলুন স্লিভ। আৰু এইটো বহুত এলিগেণ্ট কৰি তোলে। আৰু এইটো এটা বডিকন ড্ৰেছ হয় একচুৱেলি। আৰু এই বস্তুখিনিৰ কাৰণে আপোনালোকৰ বডি ষ্ট্ৰাকচাৰটো ধুনীয়াকৈ ওলাই পৰিব। Here I am where the movie started, facing at a photo they've taken. Space tree flying through the skies and battles happen everywhere. I don't need any hero to... 4 নম্বৰ ড্ৰেছটো হৈছে আমাৰ এইটো এটা ফ্লৰেল ড্ৰেছ হয়, আপোনালোকে দেখিব পাৰিছে। এইটো এটা ফ্লৰেল ড্ৰেছ হয়। আৰু এইটো ব্ৰেণ্ড হৈছে 20 ড্ৰেছেছ। আৰু মোৰ ইয়াত সাইজ হৈছে এম। আৰু মেটেৰিয়েলটো হৈছে পলি চিফন। এইটো চিফন মেটেৰিয়েল হয়। আৰু ইয়াৰ নেকটো এনেকুৱা, এইটো ৰছী আছে। আপোনালোকে এনেদৰে পিন্ধাৰ পিছত এই ৰছী দুডাল আপোনালোকে টাই কৰি ল'ব লাগে। হুক দুডাল এনেকৈ, হুক নহয় একচুৱেলি, এই দড়িকেইডাল এনেদৰে টাই কৰি আপোনালোকে পিন্ধিব লাগে। আৰু ইয়াৰ দড়িকেইডালৰ এণ্ডত এনেদৰে টেচেলছ লগোৱা আছে। বহুত এলিগেণ্ট লুক আহে যেতিয়া আপোনালোকে দড়ি বান্ধে আৰু টেচেলছকেইডাল এনেদৰে ওলমি থাকে, ভাল লাগে। এইটোতো যিহেতু এটা স্লিভলেছ ড্ৰেছ হয় এনেদৰে। আৰু ইয়াৰ যিটো কঁকালত ৱেষ্ট লাইনত এনেদৰে ইলাষ্টিক লগোৱা আছে আপোনালোকৰ বডি ষ্ট্ৰাকচাৰটো ধুনীয়াকৈ ওলাই পৰিবৰ কাৰণে। আৰু ইয়াৰ যিটো তলত আছে, ইয়াৰ তলটো আপোনালোকে দেখিব পাৰিছে জিগজাগ পেটাৰ্ণ হয়। তো
ষ্ট্ৰেইট নহয়, জিগজাগ পেটাৰ্ণ হয়। আৰু ইয়াৰ তল কাপোৰ লগোৱা আছে বহুত ধুনীয়াকৈ। মই দেখাই আছোঁ, তল কাপোৰ লগোৱা আছে। এইটো ছেম কালাৰৰে তল কাপোৰ লগোৱা আছে, তো অকৱাৰ্ড নালাগিব, ভাল লাগিব আৰু একেবাৰে চি থ্ৰু নহয় ড্ৰেছটো। আৰু এইটো এটা আপোনালোকে বহেমিয়ান ড্ৰেছ বুলি ক'ব পাৰে একচুৱেলি। এই ড্ৰেছটোৰ লগত আপোনালোকে যিকোনো অক্সিডাইজ ইয়াৰিংছো কেৰি কৰিব পাৰে, বহুত বেছি ধুনীয়া লাগিব। আৰু ফ্লেট চেপল এযোৰ পিন্ধিলে তাৰ বেছি ধুনীয়া ড্ৰেছ হয়, মাষ্ট বাই। মই বহুত ভাল পাওঁ এই ড্ৰেছটো, মোৰ ফেভৰেট হয়। Break it so hard. I don't need a hero to save me. I don't know why the kids always crying. I've been thinking about how the captain's spot been left in a wasted planet. Can you feel the spark inside? আমাৰ লাষ্ট ড্ৰেছটো হৈছে এটা এগেইন ফ্লৰেল ড্ৰেছ হয়। এইটো এটা আৰু প্ৰিণ্টেড হয় ড্ৰেছটো। এইটো বেজ কালাৰৰ হয়, আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াৰ ব্ৰেণ্ডটো হৈছে মিছ ব্ৰেণ্ডৰ। আৰু মোৰ চাইজ হৈছে ইয়াত M। আৰু এইটো এটা শ্লিভলেছ ড্ৰেছ হয়। এই ড্ৰেছটো আপোনালোকে মেচিন ৱাছ নকৰিব। ইয়াত লিখা আছে, যেতিয়া মই পাৰ্চেছ কৰিছিলোঁ তাত মই দেখা পাইছিলোঁ এইটো ড্ৰেছটোত মানে মেচিন ৱাছ কৰিব মানা কৰিছে, হেণ্ড ৱাছ আছে। আৰু এগেইন এই ড্ৰেছটোতো এটা তল কাপোৰ লগোৱা আছে। আৰু এনেদৰে লাইন কৰি এনেদৰে দিয়া আছে। এইটো কি বুলি কয় মই নাজানো, এইটো কি বুলি কয়। এনেদৰে দিয়া আছে যাতে ড্ৰেছটো পিন্ধিলে এনেকৈ ধুনীয়াকৈ স্কাৰ্টৰ যিটো লেয়াৰ পৰি থাকে ন, সেনেকুৱা লেয়াৰ পৰি থাকিব। আৰু এই ড্ৰেছটোৰ মেটেৰিয়েলটো হৈছে এগেইন পলি চিফন। ইয়াৰে তলত আপোনালোকৰ তল কাপোৰ দিয়া আছে আৰু ওপৰৰ পাৰ্টটো হৈছে চিফনৰ। আপোনালোকে নিশ্চয়কৈ ড্ৰেছকেইটা চাই ভাল পাইছে। আগলৈ মই এনেধৰণৰ ড্ৰেছৰ হল বা যিকোনো ক্ষেত্ৰতে মই ভাল ভিডিঅ'ছ লৈ আহিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাব। আৰু যদি ভাল পায় আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব, যাতে মোৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছ বা ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে বাই বাই, আৰু নিজৰ খ্যাল ৰাখিব। টেক কেয়াৰ।